টু বেক মাই ইউটিউব চেনেল। আৰু গাইজ মই বহুত দিন ভিডিঅ' আপোনালোকক ধৰি দিয়া নাছিলোঁ। আৰু গাইজ মই আজি ক'ত আছোঁ, কি কৰি আছোঁ বৰ্তমান আপোনালোকক কৈ আছোঁ। গাইজ আজি মই নিজৰ একদম য'ত জন্মভূমি তালৈ যোৱা নাই, তাৰে কাষত আহিছিলোঁ মাছ লৈ। এইখন গাড়ীৰে মই মাছ লৈ আহিছিলোঁ, মাছৰ পোনা। আৰু মই আজি গাড়ীখন ধুম। এইটো হৈছে আপোনাৰ ভলা নদীৰ পানী। আৰু গাইজ এইটো হৈছে ভলা নদী হয়। এইবিলাক পানী ধুনীয়া। আৰু আমি এই পানীৰে আপোনালোক গাড়ীখন ধুম। এই গাড়ীখন বহুত লেতেৰা হৈ আছে, মই অকণমান চাফা কৰি দিলোঁ। আৰু গাইজ আমাৰ ভিনদেউ আহি পাইছে, ভিনদেউ ধোৱাৰ বাকী দুজনমান আছে আগত। আৰু আমি গাড়ীখন ধুম। এইটো ভলা নদী। আৰু এয়া চাওক কি ধুনীয়া পানী। আৰু আগত আছে হৰিচিঙা, তাৰ ইফালে আছে পানেৰী, বেংবাৰী। তাৰপিছত আৰু এনেকৈ গমেই পায় কচুবিলৰ পৰা ডাইৰেক্ট তামোলপুৰ, ডিমাকুচি এনেকৈ আমি গুচি যাম গাড়ীখন ধোৱা হোৱাৰ পাছত। তাৰপাছত আমি এনেকৈ যাই পিনে আপোনালোক দেখাম। আৰু চাওকচোন বালা, এই বালা তাৰমানে ইমান ধুনীয়া বালা। ইয়াত কি ধুনীয়া বালি। এইবিলাক ঘৰ বনোৱাৰ কাৰণে বালি টেনশ্যন নাই, ইয়াতে কিনিব নালাগে, নদীৰ পৰা আহি উঠাই লৈ গ'লে হ'ল, কোনো প্ৰব্লেম নাই। এতিয়া আমাৰ তাততো নলবাৰীততো কিনিব লাগিব বালা, ডাম্পাৰেদি লৈ যায়, ইফালৰ পৰাই লৈ যায় ডিমাকুচি ছাইডৰ পৰা। এতিয়া আমাৰ দুৰ্ভাগ্য, আমি কিনিব লাগে। ইয়াতে আৰু মানুহ আৰু কিনিব নালাগে একচুৱেলি বালা চালা। কিন্তু জেগাবোৰ ভাল লাগে। আৰু পানী কি ধুনীয়া, একদম আইনা নিচিনা জিলিকি থাকে এই পানী। কি সুন্দৰ পানী আৰু একদম মজা। গাইজ মই ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ, বেছি দীঘলীয়া নকৰোঁ। আৰু গাড়ীখন ধোৱা আমি আৰম্ভণি কৰি দিওঁ। আৰু ধোৱাখিনি আপোনালোকক নেদেখাওঁ। আৰু এইবিলাক মাছৰ হাণ্ডি ইয়াতে ওপৰত থোৱা আছে। আমি সিমান দীঘল নকৰোঁ ভিডিঅ'টো, চাই থাকক, পিছলৈ পাব ভিডিঅ', এনেকুৱাই ভিডিঅ' পাব। আজি এনেকুৱা দেখালোঁ আপোনালোকক ভলা নদী। আৰু ভলা নদীটো এইখিনিত ক'ব গ'লে সৰু, উত্তৰ অঞ্চলটো আৰু বহুত বিখ্যাত, ডাঙৰ বহল আৰু নদীটো। ইয়াত আৰু পানীও আজি সেনেকৈ নাই, বাৰিষা হিচাপে। বাৰিষাটো পৰিছে, বাৰিষা পৰা নাই বুলি নকওঁ, কিন্তু এইবাৰ বৰষুণ কম, এইটো কাৰণে পানী কম। এইটো হৈছে এটা নিজৰাৰ পানী আহি আছে। কি ধুনীয়া এইবিলাক সৰু সৰু দৰিকণা মাছ এনেকৈ গৈ আছে। আৰু আমি গাড়ী ধোৱা বৰ্তমান আৰম্ভ কৰি দিছোঁ গাইজ। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ বাৰু, ভিডিঅ'টো ইমানতে সামৰিলোঁ। আৰু আপোনালোকে চাই থাকিব, যাতে ভিডিঅ'বোৰ এনেকৈ পাই থাকে, মই দি থাকিম আপোনালোকক, চাই থাকিব। আৰু মই এনেকৈ ধুই বস্তুবিলাক থৈ দিছোঁ। আৰু আমাৰ ভিনদেউই 4টা ৰঙালাও কিনিছে, ৰঙালাওকেইটা লৈ যাব ঘৰত। মই বোলে মিঠা টেষ্টি আছে খাবলৈ, বেছি নহয়, এটাত 10 টকাকৈ লৈছে ৰঙালাও। এইবিলাক খাব ঘৰত নি পিনে। সোৱাদ, ময়ো নিছিলোঁ এইদিনাখনে ৰঙালাও দুটামান খালোঁ ঘৰত, সোৱাদ আছে, বহুত ধুনীয়া লাগে। আৰু গাইজ বেছি দীঘলীয়া নকৰি, এইখন ব্ৰিজ হয়, আপোনাৰ হৰিচিঙাৰ পৰা আহিলেও পাব, পানেৰীৰ পৰা আহিলেও পাব, দলংখন ভলা নদীৰ ওপৰেদি আছে। আৰু গাইজ বেছি দীঘল নকৰোঁ, ভিডিঅ'টো চাই থাকিব আগলৈ। আৰু এনেকৈ ভিডিঅ' দি থাকিম মাজে মাজে। বাই।